Hey, hello everyone, Namaskar and welcome back to my YouTube channel. So right now the time is 10:45 আৰু আজি হৈছে 1 নৱেম্বৰ আৰু এই ভিডিঅ'টো মই ৰাতি আৰম্ভ কৰিছো মানে কথাটো হ'ল কি to finally that day has come. Actually we were planning for a road trip since 2019 মানে আমি 2019 মানৰ পৰা এটা road tripৰ planning কৰি আছিলো so finally সেই road tripটো হ'বলৈ গৈ আছে আৰু বেছি নহয় আমি দুজন লৰাই যাম so আমি আজি ৰাতি ঘৰৰ পৰা ওলাই যাম so মই এনে অলপমান ফুলমূল প্ৰিপাৰেচন খিনি আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে দেখুৱাই দিও তো ফার্স্ট অফ অল এইখন মোৰ বেগ এই বেগখন যাব ইয়াত মোৰ ল্যাপটপটো আছে মেইন বস্তু ল্যাপটপটো আছে কাৰণ যেহেতু ভিডিও বনাম তো গতিকে মই ভিডিও এডিট কৰি আপলোড কৰো নকৰো হেতু পিছৰ কথা কিন্তু মই যাতে ডাটাখিনি ট্ৰান্সফাৰ কৰিব পাৰো তাৰ কাৰণে ল্যাপটপটো ইম্পৰ্টেন্ট ইয়াত আছে ল্যাপটপ লং পেন শার্ট ইনাৰ স্পটিং আৰু এইটো মোৰ জেকেট এটা আৰু ইয়া গ্লোভ একচুয়ালি মই ভিডিওটো ঘৰৰ পৰা কিয় আৰম্ভ কৰিছো মানে যেহেতু আমি ৰোড ট্ৰিপটো যাম মানে এটা যাতে প্ৰপাৰ ৰোড ট্ৰিপ তাই ফিল এটা আহে মানে আমি যি ফিল কৰো বা যি এক্সপেৰিয়েন্স হয় সেইখিনি যাতে মানে ক্যামেৰাৰ থ্ৰু দি মই আপোনালোককো ফিল কৰাব পাৰো তাৰ বাবে মই ভিডিওটো ঘৰৰ পৰা আৰম্ভ কৰিছো বা তো সি ইউ ইন দ্য মৰ্নিং So hello everyone, a very good morning to all of you. So right now the time is 3 AM আৰু আজি তাৰিখ হৈছে 2 নৱেম্বৰ so আজি আমি প্লেনিং কৰা মতে আমি যাবলৈ ওলালো আৰু মোৰ লগজন হি ৰাস্তাত ৰখি আছে আৰু মই একেবাৰে গা পা ধুই আহি কাপোৰ কানি পিন্ধি মানে ভিডিওটো আৰম্ভ কৰিছো বাস পিঠিত বেগখন লম গাড়ীখন উলিয়াম আৰু সিধা গুচি যাম so ভিডিওটো চাই থাকক আৰু আশা কৰো আপোনালোকে মোৰ এই মানে আহিবলগীয়া এই ট্ৰিপটোৰ ভিডিও কেটা আৰু এই সিৰিজটো ভাল পাব মৰম দিব বুলি আশা ৰাখিলো so ভিডিওবিলাক চাই থাকক so আমি আহি আজ্ঞাথুৰি পালো এইফালে আছে আজ্ঞাথুৰি যিটো গণেশ মন্দিৰ আৰু মানে আমি কিয় ৰখিলো যে আমি ইমান পোৱা আহিছো যে পহৰে হনে আৰু ই বলে ইয়াতে পইচা দেই দয়ে কিবা এটা পইচা দিলো এই দিব বুঝলে দি অলপ মানে ৰখিলো এ চাওক আন্ধাৰ হৈ আছে একদম মনি মৰমৰে ভাৰ কিমান জুখিব কোনে সুপ্ত নয়নৰে গুপুত অভিমান বুজাব কোনে স্মৃতি কোমল বালি চাপৰিত সময় শিশু হৈ খেলে সাধু কথা উহনি হৈ উমলে দৰাবাদৰ পৰা সোমাই আহিলো আৰু ইয়াত যেটো মেঘালয়ৰ ভাইবটো আহিব so আমি অলপমান লাহে লাহে যাব মানে মেঘালয়ৰ ভাইবটো যাক ৰুদ্ৰ বতাহে পাৰ ভাঙে উতুৱাই প্ৰাণ বাৰুদৰ গানে এখন ক্লান্ত নদীৰ সীমনাধাকাৰ এখন ক্লান্ত নদীৰ সীমনাধাকাৰ লিটারেলি কখন দেখাবো নে আমি ও what a view so আমি মেঘালয়ত এন্টাৰ কৰিলো কৰাৰ পিছত ইয়াত উমলিং নামৰ ঠাইখিনিত মানে এটা হেই আছে কোভিডৰ কাৰণে কোভিড ভেৰিফিকেশ্যনৰ কাৰণে এটা চেক পইণ্ট আছে চ' তাত আমি মানে কোভিড চাৰ্টিফিকেটখিনি বা কি লাগে নাজানো আমি ইনফৰমেশ্যন মতে মানে কোভিডৰ ৰিপৰ্ট লাগে ড'জ লোৱা ত' আমি লৈ আহিছোঁ ইয়াত জমা দি পাছ দিব চাগে ত' পাছ দি ইয়াৰ পৰা আমি আৰু লৈ যাব লাগিব এণ্ড ফাইনেলি উই গট দিছ এইকেইদিন যে আমি মেঘালয়ত থাকিম এইখনে মানে আমাৰ লগত থাকিব এইখন আমি মেঘালয়ত সোমাব দিয়া এইখন পাছ এইখন লৈ চবতে আজি মানে এইখন লৈ আমি সকলোতে ঘূৰিব লাগিব আৰু এই পাছখন কেনেকৈ পালোঁ কি হ'ল মই গোটেইখিনি আপোনালোকক কৈ আছোঁ চ' অফিচিয়েলি আমি বৰ্তমান আছোঁ মেঘালয়ত আৰু মেঘালয়ত ঘূৰিবৰ কাৰণে আমাৰ লগত আছে পাছ আৰু মই মানে পাছটো কৰাৰ কাৰণে কি লাগে কি কৰিব লাগে আপোনালোকক কৈ আছোঁ অলপমান বিস্তাৰভাৱে কম মোৰ লগতে আপোনালোকক গুড মৰ্ণিং মেঘালয়া
আকাশত গিৰিজোন জিলিকিছে নক্ষত্ৰ সাৱতীয় লেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিশ্চিত্ৰ এটি দুটি ক্ষণ গতি ফুলে মালতী সৰি পৰে নক্ষত্ৰ ঠাণ্ডা ঠাণ্ডা আমি বৰ্তমান আহি পালোঁ নংফো আৰু ইয়াত এখন ৰেষ্টুৰেণ্টত আহিলোঁ ইয়াত মানে চাহ অৰ্ডাৰ দিছোঁ যিহেতু পুৱাৰ পৰা একো বিশেষ খাই অহা নাই মানে ঘৰত খাই আহিছিলোঁ ৰাস্তাত একো খোৱা নাই চ' ইয়াতে ৰখি খাম ত' আমাৰ চাহ আহি গ'ল আৰু বৰ্তমান মেঘালয়ত সোমোৱাৰ কাৰণে বা আপোনালোকে যদি শ্বিলং আহিব খোজে একদিনৰ কাৰণে হওক বা থাকিবৰ কাৰণে হওক কি কি কৰিব লাগে মানে পাছটো কেনেকৈ বনায় এইখিনি কৈছোঁ মানে ভালদৰে মানে হোটেল ৰুমত গৈ ভালদৰে বহি মানে কৈ আছোঁ আপোনালোকক তেতিয়াহে আপোনালোকে শুনি বস্তুটো হেৰি পাব আৰু গম পাব এছেৰেঙা কোমল ৰদালিৰ পৰশ সমাধিৰ ভূষণ প্ৰতিধ্বনিৰ কোলাপ আবেলি অলস মানৱতা হেৰুৱা এই পৃথিৱীত দানৱৰ শোষণ স্বপ্নহীনতাতে ভুগিছে সময় সামৰি উত্তল সাগৰ মৰুভূমি শোণিতৰ ৰাগনি ৰহন চুমি বিচাৰো শান্তিৰে হাৰি বনৰীয়া পক্ষী বিচাৰো শান্তিৰে হাৰি বনৰীয়া পক্ষী আকাশত গিৰিজোন জিলিকিছে নক্ষত্ৰ সাৱতীয় লেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিশ্চিত্ৰ এটি দুটি ক্ষণ গতি ফুলে চ' আমি আহি উমিয়াম লেকটো পালোঁ আৰু অলপমান আগত বৰাপানী ভিউ পইণ্টটো আছে যিহেতু আহিছোঁ এনেই অলপমান বুলি খোজকাঢ়ি আহোঁ দুখনমান ফটো চটো উঠা হ'ব আৰু ভালো লাগিব এই লেকটোত আৰু আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টোত মোৰ লেকৰ হেৰিটো দেখিছে ত' তথাপিও অলপমান আজিও দেখুৱাই দিওঁ মানে চাওক আজি ভিডিঅ'বিলাকতো আৰম্ভণি হৈছে আজিতো শ্বিলঙত আহিছোঁহে আৰু থাকি আৰু ক'ৰবাত যাম আৰু সেইটো আপোনালোকে ইয়াৰ পিছৰ ভিডিঅ'বিলাকত দেখা পাব আৰু আজিৰ ভিডিঅ'টো হয়তো কেৱল জাৰ্ণি ট্ৰেভেল ভিডিঅ'টো হৈছে কিন্তু কালিৰ পৰা একদম খাছ স্পেচিয়েল ভিডিঅ' আহিব চ' আপোনালোকে চেনেলটোৰ লগত থাকক চাই থাকক দাদা পাই কোন দিশে হেৰুৱাৰিবা হেৰুৱাৰি অস্তিত্ব আৰে বাৰে কি হৈছে বুজি পোৱা নাই এইমাত্ৰ ইয়াৰ পৰা আহিলে এই যে ক্লিপকেইটা চালে মই কথা কৈ আহিছিলোঁ মানে মাতটো মোৰ ৰেকৰ্ড নহ'ল মানে নতুনকৈতো বয়া MM1 মাইকটো ইউজ কৰিছোঁ কিন্তু কিবা মানে বেছি টাইম যদি পিনটো লগাই থোৱা থাকে চাগে ৰেকৰ্ড নহয় মই ইমানখিনি কথা কৈ আহিলোঁ তাৰ পৰা একো ৰেকৰ্ড নকৰিলে কি ভালটো মানে ধেই মই এইমাত্ৰ ৰেকৰ্ড কৰি গৈছিলোঁ কথাখিনি মোৰ ৰেকৰ্ড নহ'লে চ' হোৱাৰ এবাৰ চ' আজি আমি ঘৰৰ পৰা আহিছিলোঁ ৰাতিপুৱা 3টা বজাতে চ' আৰু এতিয়া মানে 9টা বাজিব হৈছে 8:55 হৈছে চাওক মানে অনদিনা এইটো টাইমত আমি মানে বিচনাৰ পৰা নুঠোৱে কিন্তু আজি মেঘালয়ত আছোঁ উমিয়াম লেকত আছোঁ আৰু মোৰ লগতে আপোনালোককো ৱেলকাম টু মেঘালয়া এগেইন যি কি নহওক আৰু মানে আৰু নেক্সট ভিডিঅ'বিলাক ভাল আহি আছে আমি যি ডেষ্টিনেশ্যনত যাম আপোনালোকে দেখা পাব
So finally we reached our hotel. তো আমি শ্বিলঙৰ পুলিচ বাজাৰ এৰিয়াত আমি এখন হোটেল ল'লোঁ মানে বহুত কেইখন দুখন তিনিখন মানে হোটেল চালোঁ বাট কি হয় মানে প্ৰাইচটো বেছি আমাৰ বাজেটৰ লগত নিমিলে আৰু এইখন আমি পালোঁ 1100ত চ' দুয়োৰে 50-50 হ'ব চ' আমি এইখন হোটেল ল'লোঁ 1100ত আৰু এইটো আহিকে আমি চব কি অৱস্থা কৰিছোঁ বেগ চেগ দৈলে দিছোঁ একদম বেগ চেগ হেলমেট চেলমেট চব এণ্ড ৰখক মই ৰুমটো দেখাই আছোঁ আপোনালোকক যাৱাৰ ৰুম এইবিলাক কভাৰ আছে এতিয়া আকৌ কামত আহিবানে হেলমেট দুটা ভৰি থৈ দিমান বেলেগ কামত নাহে কাৰণ বিছনা এণ্ড টিভিটো অলপ খালি অল্ড মডেল হয় বাকীখন হোটেলত টিভিটো কিন্তু ৱাল টিভি আছিল এণ্ড বাথৰুমটো ধুনীয়া এণ্ড হিয়াৰ ইজ আৱাৰ বাথৰুম এজ ইউ কেন চি বাথৰুমৰ লাইটটো দিছোন বাথৰুমৰ লুকছটো ধুনীয়া ওকে চ' আহি অলপমান ফ্ৰেছ হ'ব লাগিব গা চা ধুব লাগিব আশুতোষ এণ্ড হিয়াৰ ইজ দ্য পাৰ্থছো হেল্ল' এভৰিৱান চ' আমাৰ মানে গাড়ীখন ইয়াত পাৰ্কিঙত আছোঁ গাড়ীখন আমি ভালকৈ যিহেতু হোটেলৰ ৰুম ল'লোঁ আমি মানে গাড়ীখন ভালকৈ খোৱা ব্যৱস্থা কৰিব লাগিব আৰু যিখিনি বস্তু আছে সেইখিনি মানে উলিয়াই লৈ যায় আমি তাতে ৰুমত লৈ যায় গাড়ীখন মানে পাৰ্কিঙত থ'ম ভালদৰে চ' আমি ভালে ভালে শ্বিলং আহি পালোঁ চ' আজি আমি এইটো ৰুমতে থাকিম অলপ পিছত আমি ওলাই যাম ত' সেইটো এটা বেলেগ ভিডিঅ' হ'ব গতিকে আজি আপোনালোকে মোৰ এই জাৰ্ণি ভিডিঅ'টো চালে তাৰ বাবে বহুত বহুত ধন্যবাদ নেক্সট আৰু ভাল ভাল ভিডিঅ' মই দি আছোঁ চ' আকৌ নেক্সট ভিডিঅ'ত লগ পাম টিল দেন টাটা বাই বাই টেক কেয়াৰ হেভ এ নাইচ ডে চ' মই তেতিয়া আপোনালোকক কৈছিলোঁ যে বৰ্তমান মেঘালয় বা শ্বিলং আহিব লাগিলে পাছটো বনাব লাগে আৰু পাছটো বনাবলৈ কি কি লাগে চ' এতিয়া যদি আপোনালোকে শ্বিলং আহিব বিচাৰে থকাকৈ হওক বা ওৱান ডে হওক তো তাত এটা মানে চেক পইণ্ট আছে চেক পইণ্টটোত আপোনালোকক ৰখালে আপোনালোকৰ ডাবল ড'জ ক'ভিড চাৰ্টিফিকেট লাগিব আৰু আপোনালোকৰ আধাৰ কাৰ্ড বা ভোটাৰ আই ডি কাৰ্ড লৈ আহিব তো তেওঁলোকে তাত এটা মেঘালয় টুৰিজমৰ এপ্লিকেশ্যন ডাউনলোড কৰিব তাত নাম ৰেজিষ্টাৰ কৰিব দিব আৰু মানে আপোনাৰ যোনজন লগত আহে সেই মেম্বাৰজন এড কৰিব দিব তো এইখিনিয়ে প্ৰচেছ আৰু যদি আপুনি কেৱল এটা ড'জহে লৈছে তো আপোনাৰ RT-PCR টেষ্ট লাগিব আৰু ডাবল ভেকচিনেটেড হ'লে যাব পাৰিব আৰু তেওঁলোকে এটা পাছ বনাই দিয়ে তো এইখিনিয়ে আশা কৰোঁ এইখিনি আপোনালোকৰ কাৰণে কিছু ইনফৰ্মেটিভ হ'ব যদি আপোনালোকে শ্বিলং আহিব বিচাৰে ভিডিঅ'টো ইয়াতে শেষ বাই বাই